অনুষ্টুপীয়াকৈ গ্ৰন্থাগাৰিক দিৱস পালন কৰিবলৈ লৈছোঁ, ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস। আচলতে সজাগতা সভাৰ লগত কিছু কাম কৰিম ভাবিছিলোঁ। সজাগতা সভাৰ আমাৰ দেৱযানীয়ে কৰে, এইবাৰ দেৱযানী অকণমান নাই কাৰণে আমাৰ অনুষ্টুপীয়া হ'ল গোটেইখিনি। আৰু কথাটো হৈছে কি, আমি তেখেতক স্মৰণ কৰিব লৈছোঁ। এছ.আৰ. ৰংগনাথন, তেখেতৰ পুৰা নামটো হৈছে ডক্টৰ চিয়ালী মৰিগাঁও ৰংগনাথন। তেখেতক লাইব্ৰেৰিয়ানছ ডেৰ লগত কিয় জড়িত কৰা হ'ল সেই বিষয়ে অকণমান কৈ দিওঁ। কোনেও নাজানাত আচলতে মই ক'ব নালাগিছিলে, হেমন্তই ক'ব লাগিছিল আজি। হেমন্ত, কিয় 1892 চনৰ 9 আগষ্টত তেখেতৰ জন্ম হৈছিল, কিন্তু আমি লাইব্ৰেৰিয়ানছ ডে'টো পালন কৰোঁ 12 আগষ্টত। 9 আগষ্টত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ভাৰত ত্যাগ আন্দোলনৰ দিন হিচাপে ঘোষণা কৰাৰ কাৰণে তেখেতৰ জন্মদিনটো 12 আগষ্টত পালন কৰাৰ সিদ্ধান্ত লয় ভাৰত চৰকাৰে। আৰু সেইকাৰণে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস তেখেতৰ জন্মদিনটো আমি 12 আগষ্টত পালন কৰোঁ, কিন্তু তেখেতৰ জন্ম হৈছিল 9 আগষ্ট 1892 চনত। আৰু তেখেতেই প্ৰথম লাইব্ৰেৰী ছায়েন্সৰ বিষয়ে এটা পুথিভঁৰালৰ যিখিনি দৰকাৰী সূত্ৰ, তেখেত আছিল মেথমেটিক্সৰ, অংকশাস্ত্ৰৰ পণ্ডিত আছিল, তেখেত কলেজৰ লেকচাৰাৰ আছিল, প্ৰফেচৰ হ'ল। তাৰপিছত তেওঁক সেই কলেজৰে, মাদ্ৰাজৰ আছিল, তেখেতে সেই কলেজৰে লাইব্ৰেৰী বিভাগটোক চলাবৰ বাবে তেখেতক দিলে যে লাইব্ৰেৰী বিভাগটো আপুনি চলাব। আৰু সেই ধৰণৰে তেখেতে ইমানেই গৱেষণামূলক কাম কৰিলে যে লাইব্ৰেৰীটো এটা ছায়েন্স হিচাপে, লাইব্ৰেৰী যে এটা ছায়েন্স হয়, লাইব্ৰেৰী ছায়েন্স শব্দটোৰে তেওঁ লাইব্ৰেৰী বিভাগটোক উন্নীত কৰিলে। আৰু তেওঁ 5 laws of লাইব্ৰেৰী ছায়েন্সৰ কিতাপ উলিয়ালে। সেই লকেইটা সকলোৰে জ্ঞাত, মই নক'লেও হ'ব, আমাৰখিনি জ্ঞাত চাগে, বাকী আপোনালোকৰতো জ্ঞাতই আৰু এইটো জানেই। কিন্তু কথাটো হৈছে কি, আমি সদব্যৱহাৰ কৰিব পাৰিছোঁনে নাই পুথিভঁৰালৰ। তেখেতে যি ধৰণে কৰি গ'ল, তেখেতে ক্লাছিফিকেশ্যন, কেটেলগিং, তাৰমানে সময়ৰ সদব্যৱহাৰ, সময় কম খৰচ কৰি পুথিভঁৰাল এটা কেনেকৈ গুণগত মানদণ্ডৰে সজোৱা হ'ব, আৰু সেই সজোৱাখিনিক পুথিভঁৰালৰ কৰ্মচাৰীসকলে পঢ়ুৱৈসকললৈ কেনেধৰণে আগবঢ়াব সেইটোৰ ওপৰত গুৰুত্ব দিছিল। আৰু যিহেতু পুথিভঁৰাল এটা এখন সমাজৰ যিটো স্বৰূপ উদঙাই দেখুৱায়, পুথিভঁৰালৰ মানদণ্ডৰ ওপৰত এখন সমাজৰ মানদণ্ড নিৰূপিত হৈ থাকে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ পুথিভঁৰালৰ লগত জড়িত সকলোৱে সেইধৰণে কাম কৰিব লাগিব। কামটোৱেই নহয়, পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব লাগিব সকলোকে। আৰু সেই ধৰণৰ যিটো মনস্তত্ব, ধৰক এতিয়া নতুন প্ৰজন্মৰ ওচৰত যিখিনি নাইকিয়া হৈ গৈছে, সেইখিনি আমি ভাবোঁ উন্নতি পলমে পাৰিম। আমি পিছত কথা পাতিম এইটো বিষয়ে। আমাৰ ৰিডাৰ আছে, দেৱযানী বাইদেউ আছে, সকলোৱে অলপ অলপ ক'ব। প্ৰথমে আমি তেখেতৰ প্ৰতিচ্ছবি মাল্যাৰ্পণটো হৈয়ে গ'ল, আৰু চাকি গছ আমি জ্বলাই লওঁ, বন্তি প্ৰজ্বলনেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মই আমাৰ ৰিডাৰ আছে, ৰিডাৰকো মাতিছোঁ, আহক আপুনিও। লোৱাচোন তুমি। হেমন্ত আহা।